Beautician as me. আজি আপোনালোকৰ লগত কথা পাতিবলৈ ওলাইছো এই চাহ সম্পৰ্কে। এতিয়া বৰ্তমান খাই আছো একাপ চাহ। এইটো হৈছে আপোনাৰ নিমখ দিয়া চাহ। বৰ টেষ্টি আৰু মোৰ বৰ ফেভাৰিট হয়। আজি আপোনালোকক এই চাহটো বনাম আৰু বহুত কেইটা চাহৰ ৰেচিপি যিকেইটা চাহৰ হেল্থ বেনিফিটছ আছে তেনেকুৱা চাহৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বলকচোন এতিয়া যাওঁ কিচেনলৈ। এয়া হৈছে চাহপাত, গ্ৰীণ টি লিভছ, গুড়, পিংক সল্ট বা সন্ধ্যা নিমখ, আদা, পুদিনাৰ পাত, কেঁচা হালধি, ইলাচি, জালুক, চফ, দালচিনি, লং আৰু তেজপাত। আৰু ইয়াত আছে আমাৰ তুলসী পাত, মৌ আৰু নেমু। চাকিবৰ বাবে চেকনি আৰু খুন্দিবৰ বাবে এটা খুন্দনা। এইবাৰ আমি বনাম পুদিনাৰ চাহ। এয়া একাপ পানী দিলোঁ। চাহকাপ বনোৱাৰ আগতে আহকচোন আমি জানি লওঁ অকণমান এই গ্ৰীণ টি সম্পৰ্কে। গ্ৰীণ টিত আপোনাৰ থাকে ভিটামিন চি, ভিটামিন ই, ভিটামিন বি। তাৰোপৰি ইয়াত এটা পলিফিনল থাকে যিটোক আমি কেথেচিন বুলি কওঁ। এই পলিফিনলটো থকাৰ বাবে গ্ৰীণ টি আমাৰ বাবে ইমান বেছি উপকাৰী হৈ পৰিছে। এই গ্ৰীণ টিয়ে আপোনাৰ কলেষ্ট্ৰল কণ্ট্ৰল কৰাত সহায় কৰে, আপোনাৰ BP, আপোনাৰ ব্লাড চুগাৰ এইখিনি কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। তাৰোপৰি ই এটা বিৰাট ভাল এণ্টি অক্সিডেণ্ট আৰু এণ্টি মাইক্ৰবিয়েল হিচাপেও কাম কৰে। আৰু গ্ৰীণ টিয়ে আপোনাৰ শৰীৰত থকা আননেচেচাৰী ফেটখিনি কমাই দিয়াত বা কাট ডাউন কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে গ্ৰীণ টি আমাৰ বাবে খুবেই উপকাৰী। তাৰপিছত আহিলোঁ পদিনাৰ কথালৈ। আপোনালোকে জানি আচৰিত হ'ব যে পদিনাত যথেষ্ট পৰিমাণে ভিটামিন এ পোৱা যায়। পদিনাত ভিটামিন এৰ উপৰিও পদিনাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়, ফছফৰাছ পোৱা যায় আৰু বহুতো এনেধৰণৰ উপাদান পোৱা যায়। আৰু সেয়েহে পদিনাও আমাৰ বাবে খুবেই উপকাৰী। পদিনা এটা খুব ভাল এণ্টি অক্সিডেণ্টো হয়, ডিটক্সিফাইং এজেণ্টো হয়। ই আপোনাক এটা ৰিফ্ৰেছিং ফিল দিয়ে, তাৰ গুণটোৱে এটা ৰিফ্ৰেছমেণ্ট দিয়ে। ই ব্ৰেইনৰ এলাৰ্টনেছ আনাত সহায় কৰে। তাৰোপৰি ই আপোনাৰ ডাইজেশ্যনতো যথেষ্ট পৰিমাণে সহায় কৰে, হজম হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। এলাৰ্জি আদিৰ কাৰণেও পদিনা খুবেই ভাল। তাৰোপৰি আপোনাৰ মুখৰ বেয়া গোন্ধ আদি দূৰ কৰাতো পদিনাই যথেষ্ট পৰিমাণে সহায় কৰে। ই আপোনাৰ অৰেল হেল্থ, তাৰমানে মুখৰ ভিতৰৰ যিটো চাফ চিকুণতা সেইটো বৰ্তাই ৰখাটো যথেষ্ট পৰিমাণে সহায় কৰে। তাৰোপৰি পদিনা আপোনাৰ ব্ৰেইন হেল্থটো ভালে ৰখাৰ বাবেও খুবেই প্ৰয়োজনীয়। তাৰপিছত আহকচোন জানো এই মিঠৈ বা গুড়ৰ কিছুমান গুণ। আমি সকলোৱে জানো এই মিঠৈ বা গুড় আপোনাৰ যথেষ্ট পৰিমাণে আইৰণ দিয়ে আৰু সেয়েহে এনিমিয়াৰ বাবেও গুড়টো বা মিঠৈটো খুবেই প্ৰয়োজনীয়। যথেষ্ট পৰিমাণে ফাইবাৰো পোৱা যায় আৰু আন কিছুমান মিনাৰেলছ যেনে কেলছিয়াম আদি পোৱা যায়। এই মিঠৈ বা গুড় বা জেগৰীত যথেষ্ট পৰিমাণে আপোনাৰ ভিটামিন B12ও পোৱা যায়। ইয়াত অলপ ফলেটো পোৱা যায়। তাৰোপৰি ইয়াত আপোনাৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, এণ্টি ইনফ্লেমেটৰী গুণো আছে আৰু সেয়েহে ই আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি উপকাৰী। ইয়াত সামান্য পৰিমাণে চেলেনিয়ামো পোৱা যায়, যিটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী, কিন্তু খুব কম উপাদানতহে আমি চেলেনিয়াম পাওঁ। গতিকে এই গুড়টো আপোনালোকে নিজৰ ডেইলি ৰুটিনত নিশ্চয় সংলগ্ন কৰিব। ডিমেনচিয়া যিবিলাকে কথা পাহৰাৰ এটা বেমাৰ, সেই বেমাৰটো ৰোধ কৰাটো যথেষ্ট পৰিমাণে সহায় কৰে। তাৰোপৰি আপোনাক এটা ইনষ্টেণ্ট এনাৰ্জি দিয়ে। খোৱাৰ লগে লগে আপুনি এটা এনাৰ্জি পাব। ইমিউনিটিটো ভালে ৰখাটো যথেষ্ট পৰিমাণে সহায় কৰে আৰু আপোনাৰ যি গাঁঠিয়ে যি পেইন হয় সেই পেইনটো কমোৱাত বা সেই পেইনটো বাধা দিয়াটো এই গুড় বা মিঠৈ বা জেগৰীয়ে যথেষ্ট পৰিমাণে সহায় কৰে। আৰু আপোনাৰ সাধাৰণ চৰ্দি কাহ আদি দূৰত ৰখাটো ই যথেষ্ট পৰিমাণে আপোনাক সহায় কৰে। আমি এতিয়া বনাম গ্ৰীণ টিৰে আৰু পদিনা পাতৰ চাহ। গতিকে তাৰ কাৰণে মই এইকেইটা অকণমান গ্ৰীণ টি পাত দি দিছোঁ। 3টামান পদিনা পাত ইয়াত ভাঙি পেলাই দি দিছোঁ আৰু তাতে দিম মই অকণমান গুড় নিজৰ সোৱাদ অনুযায়ী। আৰু আমি এইটো সিজিবলৈ দিম এতিয়া। এয়া চাওকচোন কি ধুনীয়াকৈ উতলি গ'ল। পদিনা আৰু গ্ৰীণ টি চাহকাপ, গ্ৰীণ টি উইথ পুদিনা এই চাহকাপ বাকি লৈছোঁ কাপত। আপুনি ইচ্ছা কৰিলে ইয়াতে কেঁচা পদিনা পাত 2-এটাও দিব পাৰে। এয়া কেইটোপালমান আমি ইয়াতে নেমু দি দিলোঁ। কি ধুনীয়া লাগিছে।
খাবলৈও সিমানেই সোৱাদ হ'ব। এইবাৰ আমি বনাবলৈ লৈছোঁ এটা কাঢ়া, য'ত থাকিব আপোনাৰ জালুক, লং, তাৰ উপৰি বহুতকেইটা বস্তু। এইবাৰ আহকচোন জানি লওঁ কিছু কথা জালুক সম্পৰ্কে। এই জালুকত আপোনাৰ যথেষ্ট পৰিমাণে কেলছিয়াম, মেগনেছিয়াম আদি পোৱা যায়, কিন্তু ইয়াক আমি বেছি উপকাৰী বুলি গণ্য কৰোঁ কাৰণ ইয়াত পেপাৰিন নামৰ এবিধ এণ্টি অক্সিডেণ্ট পোৱা যায়। এই এণ্টি অক্সিডেণ্টটো থকাৰ কাৰণে এই জালুকটো হৈ পৰিছে এটা খুব ভাল এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী এণ্ড এণ্টি কেঞ্চাৰাছ প্ৰডাক্ট। এই জালুকত থাকে আপোনাৰ কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, তাৰ উপৰি ইয়াত ৰেটিনলো পোৱা যায়। এটা খুব ভাল এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী ইনগ্ৰিডিয়েণ্ট হয়। এই জালুকে আপোনাৰ কলেষ্ট্ৰলটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে, আপোনাৰ ব্লাড ছুগাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে, আপোনাৰ হজমত সহায় কৰে, তাৰোপৰি সাধাৰণ চৰ্দি জ্বৰ কাহৰ পৰাও আপোনাক বাচি থকাত সহায় কৰে। আৰু তাৰোপৰি আপুনি যি খোৱা বস্তু খায় সেই খাদ্য বস্তুত থকা নিউট্ৰিশ্যনখিনি এবজৰ্ব কৰিবলৈ যথেষ্ট পৰিমাণে সহায় কৰে জালুকে। তাৰোপৰি আপোনাৰ খাদ্যনলীৰ পৰা আৰম্ভ কৰি পাকস্থলীলৈকে তাৰ ভিতৰ ছাইডৰ যিটো লাইনিং, ভিতৰ ফালে যিটো লেয়াৰ আছে, সেই লেয়াৰটো প্ৰটেক্ট কৰি ৰাখিবলৈ, ভাল কৰি ৰাখিবলৈও জালুকে যথেষ্ট পৰিমাণে সহায় কৰে। তাৰোপৰি ই এটা খুব ভাল এণ্টি ডিপ্ৰেছেণ্টো হয়। তাৰোপৰি ই আপোনাৰ ছালৰ কাৰণেও খুব ভাল। কিছু কথা জানি লওঁ লং সম্পৰ্কে। এই লঙত আপোনাৰ যথেষ্ট পৰিমাণে মেগনেছিয়াম পোৱা যায়, ভিটামিন কে পোৱা যায়, আৰু তাৰোপৰি ইয়াত ইউজিনল নামৰ এটা এণ্টি অক্সিডেণ্ট পোৱা যায়, আৰু সেইকাৰণেই ই আমাৰ বাবে ইমান উপকাৰী হৈ পৰিছে। আমি সকলোৱে জানোৱেই লংটো যে দাঁতৰ বিষৰ কাৰণে ভাল, তাৰোপৰি লং পেটৰ বিষৰ কাৰণেও খুবেই ভাল, আৰু পেটত থকা যিকোনো আলচাৰ বা পেটৰ ভিতৰত যদি যিকোনো ধৰণৰ ঘাঁ আছে, সেই ঘাঁটো ভাল কৰাৰ বাবেও লংটো খুবেই উপকাৰী হয়। তাৰোপৰি বোন হেল্থৰ কাৰণেও খুবেই ইম্পৰ্টেণ্ট হয়। তাৰোপৰি ই আপোনাৰ ছুগাৰটো কণ্ট্ৰল কৰি ৰখাটো সহায় কৰে। তাৰোপৰি ইয়াৰ কিছুমান এণ্টি কেঞ্চাৰাছ গুণো আছে। গতিকে আমি এই চাহত আমি এই লঙো ব্যৱহাৰ কৰিম। তাৰোপৰি আপুনি আপোনাৰ দৈনন্দিন জীৱনত লংটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু এই চাহটোৰ কথা মই আপোনালোকক আগৰ ভিডিঅ'টোতো কৈছিলোঁ, যিটো কাঢ়াৰ কথা কৈছিলোঁ, এইটোৱে সেইটো। দিলোঁ অকণমান চাহপাত, তাৰপিছত দিওঁ আমি কেইটামান জালুক, 4-5টা জালুক, 3টা লং, এটা ইলাচি, কেইটামান তুলসীৰ পাত, আৰু এয়া দিছোঁ অকণমান আদা গ্ৰেট কৰি। আৰু এইখিনি আমি এতিয়া অলপ সময় 5-6 মিনিট বইল হ'বলৈ দিম। এয়া চাহকাপ হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিওঁ। এয়া মই বাকিছোঁ এতিয়া এই চাহকাপ, তুলসী, আদা, লং, জালুক থকা চাহকাপ। এই চাহকাপ খালে আপোনাৰ কাহ চৰ্দি অতি সোনকালে ভাল পাই যাব। আৰু ইয়াতে দিম আমি অকণমান মৌ। জ্বৰ চৰ থাকিলেও এই চাহকাপ খালে আপুনি যথেষ্ট আৰাম পাব। এতিয়া দেখিলেনে আপোনালোকে কিমান সহজতে আমি কিমান ধৰণৰ চাহ বনালোঁ। প্ৰত্যেকবিধ চাহৰে বেলেগ বেলেগ সোৱাদ আছে, বেলেগ বেলেগ হেল্থ বেনিফিটছ আছে। সেইদৰে চাহবোৰ আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব, নিজেও খাব, নিজৰ আপোনজনকো খুৱাব বনাই পেলাই। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপুনি কি জানিব বিচাৰে আৰু মোলৈ নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। আজিলৈ আহিলোঁ, পুনৰ লগ পাম